গাইজ যেনে তেনে কমলা দেখিলোঁ এইটো কমলা গাইজ এয়া চাওক কমলা কমলা গছত আহিছোঁ এয়া কমলা লাগি আছে এইফালে বয়ে ছিঙি আছে বাহনী গছ এয়া ডাঙৰ হোৱাৰ পিছত বিক্ৰী কৰি দিব ফুল বাহনী ঘৰ ঝাৰু দিবৰ কাৰণে এয়া গছ উৰলৰ ৰহুন খুন্দি আছো দেখাই দিয়া হেল্ল' এভৰিৱান আজি আমি যাব ওলাইছোঁ মাগুৰচিলা গোটেই পৰিয়ালটো যাব আমাৰ তেঘেৰাফালে যাব লাগিব পেহাৰ বাইকৰ ঘৰ আছে তাতে আজিৰ দিনটো কি কৰিলোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিলোঁ আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ প্ৰথমতে যাম পেহীহঁতৰ ঘৰত তাৰ পাছত যাম মাগুৰচিলা পেহীহঁতৰ ঘৰৰ পৰা গাড়ী ভাড়া কৰিম মানে আমাৰ ইয়াৰ পৰা গাড়ী নাযায় যে এইটো কাৰণে এতিয়া আমি চেণ্ডিকেটৰ পৰা গাড়ী উঠিছোঁ এতিয়া ডাইৰেক্ট যাম পেহীহঁতৰ ঘৰত এয়া আহি পালোহি 22 মাইল পেহীহঁতৰ দোকানৰ ওচৰতে নামিলোঁ আৰু এইফালে ভণ্টিজনী আহি আছে ঘৰৰ পৰা বাবুটোক লৈ কেনে তাইও আমাৰ লগত যোৱা কথা আছিলে কিন্তু যাব নোৱাৰিলে বাবুটো বেমাৰ হোৱাৰ কাৰণে আৰু এইফালে ভাইটি আহি আছে NCC খানা আছে বোলে তাতে যাবৰ কাৰণে ওলাইছে সেলফি নহয় ভিডিঅ' হে আমি গন্দা হৈছোঁ ন আমি কোন হয় বিয়া নহওঁতে বোমাই হৈ গ'লো আমাৰ ফালে বোমাইহে কয় দেই জেঠাই খালোঁ আমি যাওঁ দেই এতিয়া আমি অটত উঠিব গৈ আছোঁ পেহীয়ে ভাড়া কৰিছিলে গাঁৱৰে অট মানে আমাৰ সেইফালৰ পৰা যদি অটৰ ভাড়া কৰিলোঁ হয় তেনেহ'লে চলাব নোৱাৰে ইহঁতৰ ওচৰ হ'লে মানে ভাল তেতিয়া পাহাৰত চলাব পাৰে সদায় চলাই থকা অভ্যাস আছে যে এইটো কাৰণে আমি ইয়াৰ পৰাই ভাড়া কৰি লৈছোঁ এতিয়া আমি পেহীহঁতৰ ঘৰৰ পৰা ওলাইছোঁ আৰু তেঘেৰীয়া হৈ কেনে আমি মাগুৰচিলা যাম পেহীহঁতৰ ঘৰৰ পৰা মানে তেঘেৰীয়াটো বেছি দূৰ নহয় এইটো কাৰণে পেহীহঁতৰ তাৰ পৰা আমি গাড়ী ভাড়া কৰিলোঁ এয়া হ'ল তেঘেৰীয়া পালোহি এইফালেদি সোমাব লাগিব আমি একেবাৰে ওপৰ পাহাৰখনত যাম তাতে কমলা বাগান আছে এইকাৰণে যাব ওলাইছোঁ পেহাৰ বাইকৰ ঘৰ আছে তাতে শ্বুটিং আহে খুব পায় অসমীয়া গান পুৰা খানা খাম মানুহ আহিছে এইফালেদি যাব লাগে এইখিনি খানা খাব লাগে তাতে খপা মানুহ চব আহিছে আজি তাতে দেওবাৰ সেইকাৰণে বহুত মানুহ আহিছে খানা খাবৰ কাৰণে এতিয়া আমি যাম ওপৰৰ ফালে দেই ওপৰৰ দিগি যাই থাকিম এতিয়া এয়া আমি পাহাৰৰ ওপৰত গৈ আছোঁ ইমান দূৰলৈকে আহি পালোঁ এতিয়ালৈকে গৈয়ে পোৱা নাই ইমান ভাল লাগিছে আহি কেনে ইয়াত গাড়ী মটৰ জাম নাই যে ইমান ভাল লাগিছে পৰিৱেশটো কাপোৰ কেনে গোটেইকেইটা নামিলে আমি কি ধুনীয়া এয়া চাওকচোন ইমান ধুনীয়াকৈ কমলাবোৰ লাগি আছে দেখিয়ে কিবা এটা ভাল লাগি গ'ল আমিতো কিনিহে খাওঁ ইয়াত দেখিছে ইমান ধুনীয়াকৈ গছত লাগি আছে আৰু এইফালে আকৌ চবৰ নিজৰ ঘৰে ঘৰে কমলা বাগান আছে এয়া আহি পালোহি এতিয়া পেহাৰ বাইকৰ ঘৰ বহুত পাহাৰৰ ওপৰত আছে যেনে তেনে আহি পালোঁ আৰু পেহাৰো আহিব মন আছিলে কিন্তু কাম থকাৰ কাৰণে আহিব নোৱাৰিলে আমি আহিলোঁ এইফালে মা বাহঁতে এইফালে গৈছে দেহা কাৰ ঘৰত আহিছা আইতা ঘৰত ব'লা এয়া জাতি জালুক ইমান ধুনীয়া হৈছে জাতি জালুকবোৰ ধুনীয়া হৈছে ন এয়া হ'ল জালুকৰ গছ ইমান ধুনীয়াকৈ লাগি আছে আৰু দুদিন পিছত বিক্ৰী কৰি দিব আৰু ইয়াতে বহুত লোকেল বস্তু পোৱা যায় আৰু কি পায় আপোনালোকক দেখাই দিম বাৰু এতিয়া চাহ খাই লওঁ তাৰপিছত দেখাম দেখাই পেলাই চাই দিয়া দেহা কি খাইছা তুমি দেহা ইয়াৰ আমাৰ দেহাই মেগী পাই গৈছে একেবাৰে কি খাইছা কৈ দিয়া কি খাইছা সেই নহয় ভালকৈ কৈ দিয়া কি খাইছা আমাৰ দেহাই মেগী খাই আছে অঁ এইকেইটা কাম কৰি আছে আহিয়ে কি সিহঁতে লাগি আছে এয়া বগা কোমোৰা বোলে খাৰ দি খাব এয়া পেহীয়ে কাটি আছে আৰু এইফালে এয়া বায়ে কি কৰি আছে উৰলৰ ৰহুন খুন্দি আছো দেখাই দিয়া
এইবিলাক কাটি আছে কি ধুনীয়া লাগিছে কিন্তু ইয়া মাল্টিবাই কি কাটিবি বোলে না কিবা বনাবি বনোৱা পালিতো এয়া মাল্টিবাই হয় খাই উঠিছে এয়া কুঁৱা হয় বোলে ব'লা এয়া কুঁৱা ইমান ধুনীয়া ওচৰতে পানী আছে আমাৰ তাতহে পানীখিনি ইমান কষ্ট আহিব এইকেইটা আহি আছে কৈ দি ক'ত এয়া পানী এয়া কি ধুনীয়া পানী পাহাৰৰ পানী কমলা গছ এয়া কমলা গছ এটা দুটা লাগি আছে এটা দুটা লাগি আছে কমলা লাগি আছে এইটো কমলা আগতে গছটো পুৰা লাগে কমলা কিন্তু বিক্ৰী কৰাৰ কাৰণে নোহোৱা হৈ গ'ল এয়া আছে বেছি নাই এটা দুটা আছে এয়া চাওক বাহনী গছ ফুল বাহনী ঘৰ ঝাৰু দিব পাৰা ইয়াতে এয়া কি ধুনীয়াকৈ লাগিছে এইবোৰ বাহনী গছ এয়া ডাঙৰ হোৱাৰ পিছত বিক্ৰী কৰি দিব ফুল বাহনী ঘৰ ঝাৰু দিবৰ কাৰণে এয়া গছ এয়া ঘৰ জিৰণি ঘৰ গাইজ যেনে তেনে কমলা দেখিলোঁ এইটো কমলা গাইজ এয়া চাওক কমলা গছত আহিছোঁ এয়া কমলা লাগি আছে মই কমলাবোৰ দেখি ওচৰতে পাগলে হৈ গ'লোঁ আৰু আগতেতো আৰু ওচৰতে লাগে তেতিয়াতো ক'বই নালাগে এতিয়া মেলাখন হওঁতে মানে বিক্ৰী কৰি দিল যে এইটো কাৰণে অলপ মানে কমলা কম আছে ইয়াত আৰু বৌয়ে এইফালেকে লাখতি লৈ আহিছে পাৰিবৰ কাৰণে চাওক গাইজ কি ধুনীয়া কমলা গছ আমি কমলা কিনি খাওঁ এয়া দেখিছে গছত কি ধুনীয়াকৈ লাগি আছে এয়া বৌয়ে ছিঙি আছে কমলা পাই একেবাৰে ছিঙি আছে গছৰ পৰা ছিঙিছে মোনা লৈ আহিছে ইমান ডাঙৰ বল এইফালে দেখা কমলা পাৰাত লাগিছে চা কমলা পৰিছে আগতে হাতেদি ছিঙিব পাৰে এতিয়া গছতে নাই আৰু এটা দুটাহে লাগি আছে ভাগৰ লাগিছে পাহাৰখন উঠোতে এতিয়া আমি যাওঁ তলত ধুনীয়া লাগিছে চিনাইটো এইফালে বৌয়ে পাৰি আছে একদম কমলা দেখি ৰখিবই পৰা নাই একেবাৰে নিজৰ মাথাতে লগাবি পিছল বহুত পৰি নগ'লে হৈছে আৰু মই দুবাৰ পৰিলোঁ এয়া আমি এতিয়া কমলা ছিঙি গৈ আছোঁ মেলাখন নোহোৱা গোটেই পালোঁ হয় ব'লা কমলা পাৰি গৈছে আৰু অলপ পিছত আহিম মাহঁতৰ লগত মাহঁতে এতিয়া কাম কৰি আছে ভাত বনাই আছে ভাগৰ লাগিছে কমলা কেইটা পাৰিলি এইপিনে মোনাত ভৰাই লৈছে ইছ ৰাম বৌয়েকে কমলা বল এইফালে বৌয়েকে কমলা পাৰিব পাই আহিবই বিচৰা নাই আগতেতো এজনৰ এক মোনাকে পাওঁ এতিয়া কমলা নাই কেনে যেনে তেনে এইখিনিয়ে পাইছোঁ আৰু এতিয়া আমি গৈ আছোঁ পেহা বায়েকৰ ঘৰত তাতে মাহঁতে কাম কৰি আছে আকৌ আহিম অলপ পিছত এয়া কি ধুনীয়া পৰিৱেশ এয়া চাওকচোন এয়া চাওক কি ধুনীয়া সেউজীয়া পৰিৱেশ মই এইফালে কাপোৰ চেঞ্জ কৰি ল'লোঁ ফটোহে উঠিছোঁ মায়ে কি বনাবি মাল্টিবাই এতিয়া গাহৰি বনাব মায়ে ৰাণী হৈ আছেচোন আমাৰ মায়ে কাম কৰা নাই কি এইটো কি ব্ৰইলাৰ এইফালে গোটেইকেইটাই এয়া মায়ে বনাইছে বোলে বগা কোমোৰা ব্ৰইলাৰ মাংস ব্ৰইলাৰ মাংস বোলে এইফালে গাহৰি হৈ আছে এইফালে মাল্টিবাই গাহৰি বনাই আছে মছলা ঢালি আছে এইফালে গাহৰিটো চালে হাঁহিয়ে উঠে বাতিতহে গাহৰিটো এটা মানুহৰ কাৰণে গাহৰি কিন্তু সেইকাৰণে বাতিতে থৈ দিছে এইফালে কমলা গছৰ পৰা ছিঙি আনি কেনে এতিয়া খাব ওলাইছোঁ নিমখ জলকীয়াৰ লগত কি ধুনীয়াকৈ আৰু গছৰ পৰা ছিঙি খোৱা মজাটোৱে বেলেগ ইমান ধুনীয়া লাগিছে খাই কেনে
আমি এতিয়া ভাত খাবৰ কাৰণে আহিছোঁ আৰু বহুত দিনে মই কলপাতত ভাত খাম মানে কলপাতত ভাত খাই বহুত ভাল লাগে আৰু আজি তাকে ক'লোঁ কলপাতবোৰ দেখি কেনে গছত ইমান ধুনীয়াকৈ লাগি আছে সেইটো কাৰণে ভাবিলোঁ কি আমি গোটেইবোৰে কলপাততে খাওঁ এয়া খাব ওলাইছোঁ কলপাতত আৰু আপোনালোকে কলপাতত ভাত কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন এইফালে আমি খাব কাৰণে বহিলোঁ আৰু দেহায়কে আমাৰ লগতে বহে মাকৰ লগত নবহে সৰুৰ পৰা আমাৰ লগতে বহি খাই যে এইটো কাৰণে আমাৰ লগতে বহে তাই এতিয়া আমি গৈ আছোঁ পাহাৰে ওপৰত উঠি গৈ আছোঁ এইখন অটত আহিছোঁ পেহীহঁতৰ ঘৰৰ পৰা মানে আমাৰ তাৰ জাগিৰটোৰ অটৰ বোলে ইয়াত নুঠে যে পাহাৰ এইটো কাৰণে ভাড়া কৰি আনিছোঁ আৰু এয়া চাওকচোন ঝাৰু গছ গাইছ আমি এতিয়া গৈ আছোঁ আনাৰস গছ চাবৰ কাৰণে এয়া চাওক এয়া চাওক গাইছ আনাৰসৰ গছ এইবোৰ আনাৰসৰ গছ হয় চাওক এয়া বহুত খেতি কৰিছে বহুত দূৰলৈকে খেতি কৰা আছে এয়া চাব পাৰে ইমান ধুনীয়া লাগিছে এয়া বৰষুণতে আহি আছে এয়া ইমান ধুনীয়া এসোপা লাগিছে এয়া চব বিক্ৰী কৰি দিয়ে পিছত এতিয়া হোৱা নাই এয়া আনাৰসৰ গছ কি কৰা আছে নাযাওঁ আৰু বহুত ওপৰলৈকে যাব লাগে এতিয়া আমি আকৌ যাম পেহীহঁতৰ তাত এয়া চাওকচোন ইমান তামোলৰ গছ এখন পাহাৰ তামোলৰ গছ ৰুইছে আৰু এখনৰ ৰুইছে কমলা বাগান আৰু এখনৰ ৰুইছে আনাৰসৰ খেতি কৰিছে আৰু ইয়াতে ইমান বস্তুবোৰ আছে নহয় বস্তু মানে অভাৱেই নাই ইয়াতে আৰু এইফালে তামোলৰ পুলি ৰুইছে আৰু ঘৰত নিবৰ কাৰণে ওলাই দিছে আৰু এইফালে পেহীয়ে গণকচু বান্ধি আছে ঘৰত নিবৰ কাৰণে আমিতো এইবোৰ কিনিহে খাব লাগে এইটো কাৰণে যি পাইছোঁ চব উঠাই লৈছোঁ লুটি লৈ যাব কমলা খপা চাই বায়ে কমলা বনাইছে আকৌ ইপিনে বাহনী পৰ্যন্ত লৈ যাব ঐ কমলা কেইটা এয়া কমলা আমি ঘৰত লৈ যাম আকৌ তামোল গছ আৰু বোলে কমলা পুলি এইফালে পেহীয়ে ঝাৰু ওলাই আছে আমি ঘৰত নিবৰ কাৰণে আৰু মই দেখাইছিলোঁ আপোনালোকক ঝাৰু গছ কেনেকুৱা হয় এয়া হ'ল ঝাৰু ইয়াত দিয়ে ঘৰ সাৰিব পাৰে আৰু আমি প্ৰত্যেক বছৰে আহিলে ইয়াৰ পৰাই ঝাৰু লৈ যাওঁ নহ'লেতো কিনিব পাওঁ আৰু যেতিয়াৰ পৰা আহিছোঁ তেতিয়াৰ পৰা আমি ইয়াৰ পৰাই লৈ যাওঁ আৰু এতিয়া ঝাৰুবোৰ ধুনীয়াকৈ বিক্ৰী কৰা ধুনীয়া জোখৰ হৈ আছে মই দেখুৱাবোৰ সৰু সৰু হৈ আছিলে এতিয়া আমি ঘৰত যাব ওলাইছোঁ ইয়াৰ পৰা ওলালোঁ এতিয়া লবৰ বাগান এইফালে আৰু এঘৰত সোমাইছোঁ আজি মানে কাৰ ঘৰৰ কাৰ চিনাকি চব সোমাইয়ে গৈছোঁ আৰু মানে সৰু সৰু বগৰী বজাৰত বিক্ৰী কৰা খাই ভাল লাগে কিন্তু বন বগৰী ন এইজনী একো নেৰে চব লৈ যায় একেবাৰে তাৰ পিঠা কেইটা লোকৰ খ্ৰীষ্টমাছৰ কাৰণে বনাই থোৱা পিঠা কেইটাকো লৈছোঁ আকৌ এইপিনে নাৰিকল পাৰি লৈছে নাৰিকলো লৈ যাব বোলে দেখা কি খাইছা খাই খালে লাডু লাডু কি পিঠা খাইছা কি লৈছে এইফালে প্ৰতিমা বাইদেউ যি পাইছে চব লৈছে গছৰ পৰা পাৰি পাৰি আৰু এইফালে ধুনীয়া বস্তুবোৰ আৰু আমাৰ এইফালে কিনিব লাগে ইয়াতে ধুনীয়াকৈ অভাৱেই নাই এইটো কাৰণে আমি লৈছোঁ চব ইয়াত হ'ল লোকেল বস্তুবোৰ পোৱা যায় এইটো কাৰণে আমি লৈছোঁ এতিয়া ডাইৰেক্ট ঘৰত যাম আৰু ক'তো ৰখি নকৰোঁ ভৰাইছে লোকেল বস্তু পাই লৈ কেনে এইফালে ঘৰ আহি পাওঁ মানে আন্ধাৰে হৈ গ'লগৈ এয়া হ'ল গীৰ্জা ঘৰ খ্ৰীষ্টমাছৰ কাৰণে ধুনীয়াকৈ সজাই থৈছে এয়া আহি পালোঁ আমি ঘৰ এতিয়া পাপাই দৰ্জা খুলি দিছে আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব যিমান পাৰে শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু নেক্সট ভিডিঅ' লগ পাম আজিলৈ এইটো বাই বাই